शनिबारखालि चिरां जिल्लानि भारत भुटान सीमा सेरनि आमटेका आनन्द बाजाराव हाग्रानि मुफुर हाबफैनाया ओनसोलनि सुबुंफोरखौ गिखांनाय सोमजिहोदों। मुफुरखौ मानास माहारियारि हाग्रामानिफ्राय ओंखारबोनायनि सन्देह खालामो ओनसोलनि रायजोफोरा। हाग्रानिफ्राय मुफुर ओंखारबोनाय खौरांखौ मिथिना मोननानै हाग्रा बिफाननि मावथिफोरा ओनसोलनि रायजोफोरनि हेफाजाबै मुफुरखौ हमनो थाखाय नाजाबाय थानाय जादों होनना मिथिहोयो। Hey, bazen tinggal. नमस्कार सर। रोड पे चलो ए ओला ओला ए रोड पे चलो apa mananya? Hacking ini kok. Panjari lah bawa hone panjari. Ayo, mà bác khả năng lấy không để làm rep rồi. ৰাতিপুৱা দেখিবলৈ পোৱা গৈছে বিজনী আমটেকা আনন্দ বজাৰত ভালুক ওলাইছে। কি আচলতে ঘটনাটো? ভালুকটো এইকেইদিন অকল ইয়াতে নহয়, গোটেই মানে মানাছ বেল্টত আপটো কচুগাঁৱতে ওলাইছে, এইটো ট্ৰেংকুলাইজ কৰা হৈছে। তাৰপিছত সদমুখত এটা ওলাইছে, ট্ৰেংকুলাইজ কৰা হৈছে। তাৰপিছত এটা আপোনাৰ কুকুৰ ওলাইছিলে, তাত ধৰা হৈছে। এই সময়ত ভালুক প্ৰায় ওলাই আহে, কিন্তু এই বছৰৰ পৰিমাণটো আটাইতকৈ বেছি। আজি এই মাহৰ ভিতৰত টোটেল 4টা ভালুক ওলাই আহিছে। কাৰণটো কি? কাৰণটো হয়তো এক হ'ব পাৰে, ভালুকৰ সংখ্যা বাঢ়িব পাৰে। কাৰণ আগৰ পিছতো ইমানখিনি ভালুক আমি পোৱা নাছিল, এটা দুটা কেতিয়াবা বছৰত ওলাইছে, কিন্তু এই বছৰতকৈ বেছি হৈছে। আৰু আমটেকাৰ যিটো আনন্দ বজাৰত আছে, আনন্দ বিপণীত আছে, তাতে আমাৰ মানুহ ডক্টৰৰ সৈতে আছে। বাঘটো আপোনাৰ ভালুকটো গছবোৰ প্ৰতিষ্ঠাৰ কাৰণে তাক আমি এতিয়া চেষ্টা কৰি আছোঁ। কাৰণক নামিলে আমি পিঞ্জৰাবদ্ধ কৰিম, নহ'লে ট্ৰেংকুলাইজ কৰি পেলাই আমি লৈ যাব ব্যৱস্থা কৰিম। এই ভালুক যিকেইটা ভালুক উদ্ধাৰ হৈছে বেলেগ বেলেগ ভালুক নে এটাই ভালুক? ক'ৰ পৰা আহে এইবিলাক? মানাসৰ অভয়াৰণ্যত আছে। মানাসত আচলতে কিমান ভালুক আছে? তেনেকৈ আজিলৈকে ভালুকৰ পৰিসংখ্যাটো সম্পূৰ্ণকৈ কৰা নাই, কিন্তু যথেষ্ট সংখ্যা আমি পাইছোঁ। এনে বেটেনীত আনন্দ বেটেনীত যিটো ওলাইছে সেইটোৱে কিবা ক্ষয় ক্ষতি কিবা কৰিছে নাই? আমি কালিয়ে খবৰ পাইছোঁ, খবৰ পাই আমি পিছে